হরিয়ে ক্ষীরত কি রীতি তোমার ভ্রমর নসার। ফাইনেলি গাইজ মই অন্যটা ভিডিঅ'লৈ কুকুৰাম অৰ্থাৎ ৱেলকাম। আজি ব্লগটো বহুত ভাল লাগিব, কাৰণ নাজানো কিয় ভাল লাগিব, কিন্তু ভাল লাগিব বুলি মই কৈছোঁ আৰু মানে। সেই গাইজ এইকেইদিন মানে শ্বৰ্টছ ভিডিঅ' দি থাকোঁতে কেইটামান সৰু সুৰাকৈ, আৰু বাই দা ৱে মোৰ এইটো বেমাৰ হৈছিলে, সেইকাৰণে মই মানে ভিডিঅ' দিব খোজা নাছিলোঁ। আপোনালোকে কিজানি বেয়াও পাব পাৰে, তো সেইকাৰণে মই এইকেইদিন ভিডিঅ' দিয়া হোৱা নাই। বাকী আজি এই লং ভিডিঅ'টো মানে হ'বলৈ গৈ আছে। মানে এনেকুৱা বৰ্তাপ কৰিছোঁ যে মই ফাৰ্ষ্টটো নফুটা হৈ গ'ল, ফাৰ্ষ্ট ব্লগ কৰি আছোঁ। গোটেই দিনটো ভিডিঅ'খিনিচোন দেখুৱাবলৈ আছে, যদি এতিয়া ইমান পেলাই থাকোঁ তেনেহ'লে কেনেকৈ হ'ব। অলপমান ভিডিঅ'টো ফাৰ্ষ্ট কৰি দিওঁ আহক গাইজ। ইমান পাগলৰ নিচিনা বকি আছোঁ, কেনেকুৱা যে লাগিছে না, ময়ো এক নম্বৰ হাৰামি মানে চলি আছিলে। আৰু মানে কিছুমান অকণমান পাৰ্চনেল প্ৰব্লেম যোৱা নহ'লে, বাকী মানে আজি ওলাইছে যাবলৈ। চ' মানে ভাবিলোঁ যে ব্লগটো ষ্টাৰ্ট কৰোঁ, কাৰণ মানে ঘৰত থাকি ব্লগ বনোৱাতকৈ বাহিৰত গৈ পাগলামিকৈ ব্লগ বনোৱা মজাই বেলেগ গাইজ। তো গাইজ আজি মানে অকণমান ভগৱানৰ নাম লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে কেনেকৈ ক'ব, বাকী মই ওলাই গৈ পেলাই একটা গাড়ীৰ ওচৰত লগ কৰিছোঁ, কাৰণ এনেকৈ যদি মই দেখাই আপোনালোকে বৰ খাব এইটো মানে হিডেন টেলেণ্ট, চব মাজতে নাই নেকি আকৌ আজি মই দেখুৱাই আপোনালোকে কমেণ্ট কৰিব। তো গাইজ বহুত আগতে মই ৰেডি হৈ লগ কৰিছোঁ, মই আপোনালোকক ড্ৰেছটো দেখুৱাব। কিলো ফিল্টাৰ মাৰি ক'ব মই দেখিবলৈ নেচাৰেলি ধুনীয়া, কিন্তু নহয়, ফিল্টাৰ মাৰিহে কয়। কিন্তু চব বাৰু নহয় বাৰু, কিছুমান বহুত ধুনীয়া থাকে। হে ভগৱান, ইমান ৰ'দ দিছে চাওক গাইজ, ক'ৰবালৈ যাবলৈ ওলালে ৰ'দ মানে এইটো চাওক ইছৰাম। তো গাইজ যাবলৈ ওলালোঁ ফাইনেলি, বলক আৰু যাম। মই আকৌ এতিয়া ফাকেদি যাম। তো গাইজ একেবাৰে ৰাস্তা ভিউ দেখুৱাম ধুনীয়াকৈ, বহুত দিন দেখুওৱা নাই নহয়, আজি দেখুৱাম বলক। জয় গুৰু শংকৰ বুলি কৈ মোৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ ঘৰৰ পৰা। আজি ডাইৰেক্ট পদূলি পাই লৈছোঁ দেই, চিনেমেটিক শ্বৰ্টছ আকৌ। Somebody told me not to hope to find the woman of my kind. I don't give a damn you're talking to a man who's tired of being blind. We don't deserve to live in cages till the last breath of life. All I know right now is that. সেই গাইজ, তো মানে এতিয়া মল এখনত সোমাই পেলাই মাতাচিয়ে বোলে কিবা লয়, সেইকাৰণে মানে ল'বলৈ ধৰিলোঁ। তো গাইজ এতিয়া মানে আমাৰ মানে পইচা বাজেট খালী হ'ব এতিয়া। মোৰ মানে মাথাটো ঘূৰাইছে, অ' মাই গাড ইছৰাম। এইখন চাওক গাইজ, বিল, মোৰ গোটেই পইচা সেই গাইজ এইবোৰ কথা বাদ দিয়ক, এনেই ফাল্টু কথা কৈ আছোঁ। তো গাইজ এয়া চাওক কি ধুনীয়া ধুনীয়া বস্তু ওলাইছে মাৰ্কেটত। তো এয়া জোতা, চেণ্ডেল, স্পৰ্টিং কেইটা আগত আছে। আৰু এয়া মানুহৰ পৰিয়ালে থাকিব ন, কিনো কৈ থাকোঁ। এয়া চাওক গাইজ নতুন ডিজাইনৰ স্পৰ্টিং, আপোনালোকে আহিব পাৰিব, কিনিব পাৰিব ধুনীয়াকৈ, খালি অলপমান মাল বেছিকৈ লৈ আহিব। তো গাইজ এয়া চাওক, বাদ দিয়ক মোৰ কথা। তো গাইজ এয়া চাওক স্পৰ্টিং। ই গাইজ, তো মানে কথাটো এনেকুৱা, মোৰ মানে স্পৰ্টিং চাই ভুকি লাগি গ'ল। তো কিবা এটাতো খাব লাগিব ন। তো এতিয়া ভাত খাবলৈ গৈ আছোঁ এখন মজা হোটেলত, বলক খাই পেলাই চাই আছোঁ। ये देखो गाइस, आप उन लोग अब यहाँ पर बैठ के मस्त भात खाएंगे। সঁচাকৈ দেই, ডেক'ৰেশ্যনটো কিন্তু মজা কৰিছে। এয়া চাওক কিমান বস্তু দিছে, মই মানে দেখিয়ে মানে খাওঁ লাগিছে। এয়া চাটনি বাগেৰা কিবা কিবি, নামাকৰণ কৰি নাথাকোঁ, আপোনালোকে চাই লওক আৰু দেই গাইছ। তো এয়া মানে নিৰামিষ ভাত খোৱা মানে মোৰ নিয়ম নাই, গতিকে মই মাংস খাইছোঁ। বল হৰি বল, ফাইনেলি মোৰ পেটত ভাত গ'ল। তো ফাইনেলি গাইছ ভাত খাই ল'লোঁ, ফ্ৰী কাটিছোঁ। हम नहीं छोड़ते हैं जन्म से, फ्री का बस्तु बहुत अच्छा लगता है। तो गाइज फाइनेली নিজৰ পকেট খালী কৰি খাই বৈ এতিয়া ঘৰ বুলি যাম আৰু বলক, ধুনীয়াকৈ ভাল লাগিব। পান এটা খাওঁ ৰ'ব, ফুৰিব আহিব কিন্তু ফেমিলি লগত নহয়, নহ'লে মোৰ নিচিনা অৱস্থা হ'ব এনেকৈ গাড়ীত বহাই গুচি যাব। আৰু तो गाइस दुनिया मंदिर दिखाऊं तो सब तो सुंदर है, कितना सुंदर है, ये देखो कितना सुंदर लग रहा है। कृष्ण भगवान को माथा पे तो जाय बुझी बार बारे पति মই নকৰোঁ, ভাঙি নাযাওঁ সিহঁত কিনো বকি আছোঁ মই। ও মাই গড, ভাতটো খাব লাগিলে যেতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ একদম লেকচাৰ মাৰ ষ্টাৰ্ট ভিডিঅ', কিন্তু যেতিয়া মই ভিডিঅ' বনাওঁ তেতিয়া একদম মনে শান্তি হয়। এইটো মানে কিবা চেলেঞ্জ লৈছে, মানে কৰোঁ বুলিয়ে কয় সঁচাই কিন্তু নগাঁও ধুনীয়া আৰু পাণটি বনাই দিব আহিব কেতিয়া
নাই মই বনাই গছৰ পানী পানী পাৰি আনিছে মই টেনচন লাগিব ডাঙৰ এখন বনাই ইমান বস্তু মাৰি থাকে নহয় ঠাণ্ডা বহুত সময় পান খাম ঠিক আছে খাব নাই এনেকৈ বেছি নাযাব নহয় এক ছেকেণ্ড গাইজ বহুত ফটোমি কৰিলোঁ এতিয়া এটা কথা কিন্তু এটা যে ট্ৰেণ্ড হৈ আছে ইনষ্টাগ্ৰামত ইউটিউবত চবতে গাড়ীত কেমেৰা বান্ধি পেলাই যে এইটো ভিডিঅ' বনায় যিহেতুকে মই কুকুৰে চলাব নোৱাৰোঁ গতিকে আহক এইটো ট্ৰেণ্ডটো ফ'ল' কৰোঁ অলপমান আপোনালোকৰ লগতে এনজয় কৰোঁ নে কি গাইজ थोड़ी सी दाल मेरे अंदर आ गई बुलिया लोग बस याद तू करा के दस हुने करा मैं की तू ही अचल मेरी रात তো গাইজ সৰুকৈ এডিটটো ফ'ল' কৰিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন বা পাণ খাই খাই ট্ৰেণ্ডিং ভিডিঅ' বনোৱা মজাই বেলেগ কি ক'ম মানে ক'বলৈ একো ৱৰ্ড নাই সেইকাৰণে মই মুখেৰে মাতিলে পিক পৰি যাব নকওঁৱে একো মজা আমি বজাৰ কৰি পেলাই মানে তো এতিয়া আমি আহিছোঁ বৰদোৱালৈ অকণমান ভগৱানৰ সেৱা কৰিবলৈ আপোনালোকেও সেৱা এটা কৰি দিয়ক আৰু ধুনুকৈ মেৰা দোষ কালুৱা কালুৱাকৈ দেখা মোৰ চিনাকি মানুহ মাতিব লগা এই পোৱালিকেইটা আহি আছে দেই মোৰ ভাইটি কলেজ যোৱা हाँ ये कर लो पहले ফুল পিন্ধি আহিলোঁ চাদৰ মেখেলা পিন্ধি আহিব লাগিছে কি কৰিব মানে আমি ডাইৰেক্টলি সোমাই দিছোঁ যে সেইকাৰণে মানে অকলে গৈ মোক কিন্তু মজা লাগে কিন্তু বেয়াও লাগে কি বকি আছোঁ প্লিজ গাইজ আপোনালোকে ইগন'ৰ কৰিব এতিয়া প্লেলিষ্টটো ফ'কাছ কৰক আহিম এদিন ভালকৈ ভিডিঅ' বনাম এতিয়া সময় নোহোৱা আছে জানো সময়বিলাক ক'ত গৈছে নোহোৱা হৈছে খালি এয়া চাওক গাইজ কি ধুনীয়া মানে বন্ধ হৈ পৰিলে আৰু মাতাচিয়াতে ফটো উঠা লাগি আছে মই ভিডিঅ' বনাই আছোঁ সঁচাকৈ দেই ইমান গৰমত ভিডিঅ' বনোৱাটো বহুত মুস্কিল মানে চ' মাচ ষ্ট্ৰাগল অ' মাই গড हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंदी ये क्या हुआ ঠিক গাইজ তো মানে আমি তাৰপৰা অলপ সেৱা চেৱা কৰি পেলাই প্ৰায় মন্দিৰ বন্ধই হৈছিলে তেনেকুৱা টাইমতে গৈছোঁ যে চাইছোঁ আৰু কি হৈছে নহৈছে তো গুচি আহিছোঁ তো ভালে লাগিল সেৱা এটা কৰিলোঁ বাকী মানে যিহেতুকে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি যোৱা নাই গতিকে আঁতৰে সেৱা কৰিছোঁ আৰু বাকী ভালে লাগিল আজি তো চাই থাকক ভিডিঅ'টো লাষ্টৰখিনি বেছি মজা লাগিব कोई भी लगे भल पाऊं तुम्हाके आन फुले मोरो मेरे राखिम जीवनले ओसिना ओसिना प्रणयने संसलना सुनते मने बलिया हलो तुम्हारे प्रेमते তো ফাইনেলি গাইজ মই ঘৰ আহি পাই গ'লোহি এতিয়া বহুত ভাগৰ লাগিছে আৰু মানে কি বুলি কয় মুখ হাত ধুই হাতে মাত্ৰ ধুই উঠিছোঁ বাকী মোৰ যি স্পৰ্টিংটো কেনেকৈ লাগিছে ক'ব আজি অকণ হেৰি আপোনালোকৰ মনত কেতিয়াবা প্ৰশ্ন হয় নেকি বাৰে প্ৰতি মই ব্লু কালাৰ চাৰ্টটো ক'বালৈ গ'লে মাজতে এটা ভিডিঅ' দিছোঁ সেইটোতো পিন্ধিছোঁ এইটো চাৰ্ট মোৰ বহুত ফেভৰেট হয় আৰু মোৰ পিন্ধি বহুত কমফৰ্টেবল লাগে মোৰ অপশ্যন বহুত থাকে কিন্তু মই গৈ এইটো চাৰ্টে পিন্ধিম বিকজ মই ইমানেই ভাল পাওঁ এইটো চাৰ্ট আপোনালোকক মানে কোনো ভাষাৰে বুজাব নোৱাৰে গাইজ এটা আপোনালোকক জীৱনত কথা মনত ৰাখিব আপুনি অকলে গুচি যাব লগৰ লগত গুচি যাব নিজৰ যাব কিন্তু কেতিয়াও ফেমিলিৰ লগত বজাৰ কৰিব নাযাব ইমান ঘূৰিলোঁ কৰিলোঁ আৰু মোক দিছে 29 টকা নামৰ এটা বটল আৰু চিৰিয়াছ ইমান ঘূৰিলোঁ মই লাগেজ লৈ ঘূৰিছোঁ মোক দিছে এই বটল দাদা আৰু যেতিয়া মুখখন দিওঁতে মোক কিবা লাগিব কোনো ফেমিলিৰ লগত উঠো নাযাব বহুত মানে হেৰি কৰে 29 টকা নামৰ বটল কিনিছোঁ ধেমালি কথা যিটো মোৰ ভাল লাগে সেইটো পইচা ভাল লাগে মোক কিনি কি ভগৱান বহুত খেলি মেলি মানে ফেমিলিৰ লগত যোৱা মানে খেলি মেলি বহুত খেলি মেলি কোনোবা মানে এনেকৈ খুচমা দিয়া নিচিনা হ'ল বাইদেউ আজিও মাথাটো গৰম হোৱা নাই কাৰণ মানে মোৰ ইমান কোনোবা মাথাটো গৰম থাকে আজিকালি ঠাণ্ডা হৈ আছে কিন্তু এতিয়া ভিতৰত মাথাটো গৰম ঠিক হ'ল নাই নাজানো কিয় গৰম ঠিক হ'ল আজি নহওক আজি বজাৰ অলপ কৰিলোঁ অকণমান দেখুৱাব কি কৰিছোঁ বজাৰ মানে দিদিৰ লগত গৈছিলোঁ আৰু তাৰ ফলত মই একো এটা নাপালোঁ বাকী আৰু কিতাপ কিনিছে মোৰ কাৰণে নহয় মাহঁতে পঢ়িব বোলে নাজানো কি পঢ়ে
পঢ়িব বোলে কিবা দাপোন আইনা কিবা এখন লৈছে এই পূৰা যে এডভাৰটাইজ দি থাকে যে এইখন নতুনকৈ মাৰ্কেটত আহিছে বোলে নাজানো আহিছে নাই লৈছে আপোনালোকে একো কথা নাই আমাৰ ট্ৰেইনটো যেতিয়া মানে তেতিয়া আমি মানে বস্তু কিনি ল'ম যেতিয়া হওক আহিলেও হ'ব বা যি নহওক এইকেইদিন ঘৰতে আছিলোঁ আজি ব্লগটো অলপ বাহিৰলৈ গ'লো ফুৰিলোঁ কৰিলোঁ ভাল লাগিলে অলপ কাজিয়াও কৰিলোঁ কাজিয়া মানে কেনেকুৱা খুব বস্তু চিনি পাই যেনেকৈ ভাত খোৱাৰ মাজতে তেনেকৈ মোৰ মানে বাদ থওক তো মানে সেয়া মানে অকণ থাকিলোঁ মোক লাগে মাত্ৰ বন্ধ কিন্তু পিছত গ'লে মোক কিন্তু ইমান গছ মোক সেই বটলটো পঠিয়াইছিল যাতে বটলটো ফাৰ্ষ্ট দিম বজাৰত সেইকাৰণে মই লাজতে ফাৰ্ষ্টকৈ নোপোৱাটোৰ কাৰণে মই গুচি আহিলোঁ তো আজি ব্লগটো ইমানখিনি মই কৈছিলোঁ যে আপোনালোকৰ আজি ব্লগটো ইমান এটা ঢকাচ নহ'ব বা যিমানখিনি পাইছোঁ বনাইছোঁ থেংক ইউ ফৰ লাইক টু ছাবস্ক্ৰাইব ভিডিঅ' আৰু বেছি বলকৈ নাথাকোঁ অকণ শুনগৈ আৰু আছে বাকী মানে এতিয়া শ্বৰ্টছ ভিডিঅ'বিলাক দি আছোঁ গতিকে লং ভিডিঅ' দিয়া নাই সেইটো লং ভিডিঅ' আৰু দিম আৰু কেতিয়া ঠিক নাই অহা বছৰ মানে দিব পাৰোঁ